তো নমস্কাৰ বন্ধুসকল, মোৰ নাম সঞ্জীৱ দাস। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আসাম ব্লগছ। তো যিহেতু আমাক নিউজত কোৱা হৈছে চৰকাৰৰ পৰা মোদী ডাঙৰীয়া কৈছে যে 5 এপ্ৰিলত ৰাতি 9টা বজাত 9 মিনিটৰ কাৰণে চাকি या মোমবাতি या ফ্লেছ লাইট জ্বলাব কৈছে। 9 মিনিটৰ কাৰণে নিজৰ ঘৰৰ যোনখিনি লাইট থাকে সেইখিনি অফ কৰি 9 মিনিটৰ কাৰণে জাষ্ট 9 মিনিটৰ কাৰণে আপোনালোকে সেই কামটো কৰিব। সো তেখেতৰ এটা इंटरव्यू আছে, সেই इंटरव्यूটো চাই লওক, তাৰপিছত আমি কথা পাতি আছো। 5 अप्रैल को रविवार को रात 9 बजे घर की सभी लाइटें बंद करके घर के दरवाजे पर या बालकनी में खड़े रहकर 9 मिनट के लिए मोमबत्ती, दिया, टॉर्च या मोबाइल की फ्लैशलाइट जलाएं। मैं फिर कहूंगा, मोमबत्ती, दिया, टॉर्च या मोबाइल की फ्लैशलाइट 5 अप्रैल को रात को 9 बजे 9 मिनट तक जरूर जलाएं। और उस समय यदि घर की सभी लाइटें बंद करेंगे, चारों तरफ जब हर व्यक्ति एक एक दिया जलाएगा, तब प्रकाश की उस महाशक्ति का एहसास होगा जिसमें एक ही मकसद से हम सब लड़ रहे हैं, ये उजागर होगा। साथियों, मेरी एक और प्रार्थना है, इस आयोजन के समय किसी को भी कहीं पर भी इकट्ठा नहीं होना है। मैं अनुग्रह কৰিছো আপোনাক চালে ইন্টাৰভিউটো চালি চাগে নিশ্চয়। তো এই ভিডিঅ'টোত যিমানখিনি কথা মই কভাৰ কৰিব পাৰিছোঁ কৈছোঁ, আৰু যিটো কৈছে সেইটো কৰক। যেনেকৈ আপোনালোকে সেইটো সিবাৰ যেনেকৈ তালি বজাই মেলি তালি চালি বজাই যেনেকৈ কামটো কৰিছিলে এইবাৰো কৰক। মোৰ ফালৰ পৰা কৰিম, কিন্তু এটা কথা, ৰাস্তাত ওলাই নাযাব আৰু ক'তো গোট নাখাব। সেইটো কথাও কৈছে যে ক'তো গোট নাখাব, নিজৰ ঘৰতে থাকিব। বাহিৰত ওলাওক মানে কি নিজৰ দৰ্জা বা খিৰিকী বা নিজৰ সেইবিলাকত জ্বলাব পাৰে, কিন্তু ক'তো গৈ পিনে গোট নাখাব বা বাহিৰত ওলাই নাযাব। সেইটোৱে মোৰ ফালৰ পৰা অনুগ্ৰহ কৰিলোঁ। ধন্যবাদ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰি যাব দেই। বাই বাই।